আমি ইউপিপিএল কৰ্মীবিলাকে 1 তাৰিখ নৱেম্বৰৰ পৰা পৰ্বতজৰা সাব ডিভিজনৰ কাজিগাঁৱৰ যে গুৰুধাম আছে গুৰুধামৰ পৰা আৰম্ভ কৰি বিটিআৰৰ শেষ সীমনা গহপুৰলৈকে আমি মটৰচাইকেল চলাই ইউপিপিএল সংগঠনটো মজবুত কৰিবলৈ এটা পাৰ্টিৰ স্ট্ৰেংথেনিঙৰ কাৰণে এটা মটৰচাইকেল টুৰ আমি লৈছো এটো এটা পৰিস্থিতিৰ মাজত এটো মটৰচাইকেল টুৰটো লবলৈ আমি যোজা চলাইছো বা সিদ্ধান্ত লৈছো যোৱা 1.5 মাহ 2 মাহ মান হল আমি অপজিশনৰ ৰল লৈছো ইয়াতে ইউপিপিএল পাৰ্টি হিচাপে যেতিয়াৰ পৰা আমি অপজিশনত বহিছো বহুত মানুহে আমাক ফোন কৰি পেলাই কৈ আছে লগ ধৰি পেলাই কৈ আছে যে যেতিয়াৰ পৰা আপোনালোকে চৰকাৰত নোহোৱা হল তেতিয়াৰ পৰা আমাৰ অঞ্চলৰ নামত বহুত মানে জুৱাৰ খেল মদ ভাঙৰ এটা কালচাৰ আৰু এটা আনৰিলি সিচুৱেশন ইয়াতে ক্ৰিয়েট হৈছে বুলি আমাক কৈছে আপোনালোকে দেখিছে ৰিসেন্টলি কোকৰাঝাৰ আৰু সালাখাটিৰ মাজত ৰেলৱে ট্ৰেকত আইডি বম ব্লাষ্ট হল তাৰ পিছত কোনবা এজন মাওইষ্ট কেডাৰক এনকাউন্টাৰ কৰি ইয়াতে মাৰা হল আৰু যোনটো সাবষ্টেন্স ইভিউজৰ ৰেট আপোনালোকে দেখিছে ৰিসেন্টলি গৌৰাং নদীত দুজন লৰাই কি কাৰণত নাজানো দুজন সৰু লৰা ইয়াতে মৰি থাকিলে নদীত ডুবি পেলাই মৰিছে বুলি কৈছে এতিয়া কি কাৰণ এটো ইনভেস্টিগেটিং এজেন্সি বা ল এনফোর্সিং এজেন্সি বেছি ভালকে গম পাব তো বিভিন্ন কাৰণত আমি মটৰচাইকেল টুৰটো লৈ আছো প্ৰথম উদ্দেশ্যটো আছে যে আমি ইউপিপিএল সংগঠনটো ভিতৰৰ পৰা মজবুত কৰা এটো আমাৰ প্ৰথম উদ্দেশ্য দ্বিতীয় উদ্দেশ্যটো হল আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল 280 ইয়াৰ 125th এমেন্ডমেন্টটো পাৰ্লিমেন্টত পেন্ডিং হৈ আছে তো ইয়াৰ ওপৰত আমি ইউপিপিএল কৰ্মীৰ মাজত সজাগতা আনাৰ কাৰণে চেষ্টা চলাম তৃতীয়তে আমাৰ বিটিআৰ চুক্তিৰ দ্বাৰা দি আমাৰ বিটিআৰৰ যে 40টা সমষ্টি আছে এই 40টা সমষ্টিটো 60টা সমষ্টিলৈকে বৰোৱাৰ কাৰণে যে ডিলিমিটেশন প্ৰসেস এই ডিলিমিটেশন প্ৰসেসটো পেন্ডিং হৈ আছে গতিকে আমি 40টাৰ পৰা 60টা সমষ্টি এটা আমাৰ সময় আছে আমাৰ নিৰ্বাচন হৈ গল নেক্সট নিৰ্বাচন আমাৰ 2030 চনত হ'ব ইয়াৰ আগে ডিলিমিটেশন প্ৰসেসটো হেক কৰিব লাগে আৰু তেনেকুৱা আইনী প্ৰক্ৰিয়া কি আছে এইবিলাক সম্পূৰ্ণ কৰি পেলাই আমাৰ বিটিআৰৰ 40টাৰ পৰা 60টা যে সমষ্টি হ'ব লাগে এটো আমি কমপ্লিট কৰিব লাগে আৰু আমাৰ বিটিআৰৰ 2020 চনত বিটিআৰ চুক্তিৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএলৰ চৰকাৰ চলিল এই চৰকাৰৰ সময়ত চৰকাৰৰ যে মানে ডিউৰেশন আছে এই ডিউৰেশনত যে শান্তি স্থাপন কৰিব পাৰিলে 40-50 বছৰ ধৰি আমাৰ বড়োলেণ্ড অঞ্চলত এটা অশান্তিৰ এটা পৰিবেশ আছিল হিংসাৰ দাবানল আছিল ইয়াতে ভয় আহংকাৰ এটা পৰিবেশ আছিলে জাতি জনগোষ্ঠীৰ মাজত ইয়াতে মতভেদ আছিলে মিলন নাছিল সকলো মানে সমস্যাবোৰ হিংসাৰ যে পৰিস্থিতি এইবিলাক শেষ কৰি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএলৰ নেতৃত্বত বিটিআৰ অঞ্চলত যে শান্তি স্থাপন হৈছিল এই শান্তিটো যাতে চিৰযুগমীয়া হয় চিৰস্থায়ী হয় এইটোৰ কাৰণে আমি এই মটৰচাইকেল টুৰটো লৈছো আৰু আমাৰ বিটিআৰ অঞ্চলত এতিয়া কিছুমান পৰিস্থিতি যে চলিছে কিছুমান যে ৰাজনৈতিক সামাজিক যে পৰিস্থিতিবোৰ ইয়াতে উদ্ভাৱন হৈছে যিবিলাক মানে বাঞ্ছনীয় নহয় এই পৰিস্থিতিবিলাকৰ যাতে আমি অন্ত পেলাব পাৰো শেষ কৰিব পাৰো এটোৰ কাৰণে আমি এই মটৰচাইকেল টুৰটো আমি লৈছো
আমার ইনটু রেসত টোটেল 51টা মোটরসাইকেল থাকিব প্রায় 100তকৈ অধিক আমাৰ APPL কৰ্মীয়ে ইয়াত যোগদান কৰিব প্ৰথমৰ পৰা শেষলৈকে তাৰ বাদেও আমাৰ জিলাবিলাক আমাৰ ব্লক জিলা পৰ্যায়ৰ কৰ্মীবিলাক সকলোৱে নিজৰ নিজৰ জিলাত নিজৰ নিজৰ ব্লকত আমাৰ লগত এই মোটৰসাইকেল টুৰত অংশগ্ৰহণ কৰিব গতিকে মই অনুৰোধ কৰিছোঁ সকলো APPL কৰ্মীক সকলো শ্ৰেণীৰ ৰাইজক আমাৰ যে মোটৰসাইকেল টুৰ থাকিব ফৰ ৰিসাৰ্জেন্ট UPPL ৰিসাৰ্জেন্ট BTR থিম লৈ পেলাই যে মোটৰসাইকেল টুৰ আমাৰ চলিব আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো ক্ষণত আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব আপোনালোকৰ আশীৰ্বাদ লাগিব আপোনালোকৰ মৰম চেনেহ লাগিব আপোনালোকৰ সমৰ্থন লাগিব গতিকে সকলো APPL কৰ্মীসকলক আমাৰ লগত যোগদান কৰিবলৈ মই অনুৰোধ কৰিছোঁ নিজৰ নিজৰ অঞ্চলত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ ঠায়ে ঠায়ে আমাৰ বহুত প্ৰগ্ৰাম থাকিব যেনেকৈ আমি কাজিগাঁৱত মোটৰসাইকেল ৰেলীৰ আগত গুৰুধামত আমি যজ্ঞ আহুতি দি আমি আৰম্ভ কৰিম যজ্ঞ আহুতিৰ পিছত আমি মোটৰসাইকেল টুৰটো আমাৰ দলৰ মাননীয় সভাপতি তথা আমাৰ BTRৰ প্ৰাক্তন CM প্ৰমোদ বড়ো ডাঙৰীয়া ফ্লেগ অফ কৰি পেলাই আমাৰ মোটৰসাইকেল টুৰটো মানে ইনঅগ্ৰেট কৰিব তাৰ পিছত আমি আহি ইফালে মৰনাই টি ষ্টেটত সোমাই মৰনাই টি ষ্টেটৰ যি আমাৰ টি ৱৰ্কাৰ আছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি আমি আহাৰ গ্ৰহণ কৰি পেলাই তাৰ পৰা আগুৱাই যাম তেনেকৈ আমি প্ৰত্যেকটো জিলাত প্ৰগ্ৰামবিলাক কৰি যাই থাকিম আৰু গাঁৱতে আমি থাকিম গাঁৱৰ যিকোনো সৰু সুৰা যি মানে কমিউনিটি হল আছে বা কিবা আছে বা পথাৰ আছে তাতে আমি শুম গতিকে এক সপ্তাহ জৰা যে আমাৰ মোটৰসাইকেল টুৰ থাকিব এই টুৰটো আমাৰ APPL সংগঠনটো মজবুত কৰাৰ কাৰণে আমাৰ BTRৰ অঞ্চলৰ শান্তি সম্প্ৰীতি আৰু গুণগত সমাজ গঢ়াৰ কাৰণে এই টুৰটো লোৱা হৈছে আৰ্টিকেল 280ৰ আমাৰ 125th এমেণ্ডমেণ্টৰ কাৰণে হয় BTRৰ যে সমষ্টিৰ ডিলিমিটেশ্যন 40টাৰ পৰা 60টালৈকে হোৱাৰ যে কথা আছিল ইয়াৰ কাৰণে হয় আমাৰ অঞ্চলত যাতে জুৱা মদ ভাং এইবিলাকৰ কালচাৰটো আমি শেষ কৰিব পাৰোঁ ইটোৰ কাৰণে এই টুৰটো হয় আমি মুঠতে গঠনমূলক আৰু এটা গুণগত সমাজ গঢ়াৰ কাৰণে এই মোটৰসাইকেল ৰেলীটো বা মোটৰসাইকেল টুৰটো আমি অৰ্গেনাইজ কৰিছোঁ I trust that all of you will cooperate with us help us we seek your blessings in carrying out this motorcycle tour very peacefully successfully safely and in a disciplined manner and I am sure that all of you will cooperate with us extend your helping hand to us and you will join us wherever it is possible for you wherever it is convenient for you so with request to all of you appeal to all of you for help cooperations and all kinds of suggestions thank you so much